হাই ফ্ৰেণ্ড, কি খবৰ? আজি মই খাচী মাংস বনাম। খাচী মাংস মানে আপোনাৰ আমাৰ লোকেল কাটিং, যিটো নেপালী কাটিং বুলি কয়, সেইটো খাচী মাংস। আৰু মই খাচী মাংস কেনেকৈ বনাওঁ এবাৰ চাওক। মই মছলাখিনি গোটেইখিনি পিচি লওঁ। নহৰু, জিৰা, ধনিয়া, এইখিনি ধনিয়া মই বৰকৈ নিদিওঁ। নহৰু, পিঁয়াজ আৰু জিৰা আৰু ধনিয়া দুটা কেইটামান তেনেকৈ দি মই মাংসখিনি মঠি লৈছোঁ। নিমখ হালধি চব লগতে দি দিছোঁ, দি লগত তেলো দিছোঁ, দি মই এইখিনি মঠি অকণমান দেৰি থৈ দিছিলোঁ। তাৰপিছত এতিয়া মই বনাম। মই পিঁয়াজ বৰ বেছি নিদিওঁ, মাত্ৰ 2টা পিঁয়াজ দিছোঁ। আৰু এতিয়া মই এইটো পদ্ধতিৰে বনাওঁ। প্ৰথমে মই গোটেই মছলা দি মাংসখিনি সানি লওঁ, সানি আৰু থৈ দিওঁ। তাৰপিছতহে মই বনাওঁ। আৰু আপোনালোকে কেনেকৈ বনায় জনাবচোন। আৰু মোৰ বনোৱা প্ৰচেছটো কেনেকুৱা লাগে সেইটোও জনাব। আৰু শেষলৈ চাই থাকক মাংসখিনি কেনেকুৱা হয়। মই মাংসত আলু নিদিওঁ। মই যিকোনো মাংসতে আলু খাই বেয়া পাওঁ। এনেই অকল মাংসৰ জোলেই ভাল লাগে। আৰু মই বৰ বেছি জোল নবনাওঁ, গ্ৰেভি টাইপত বনাম। আৰু তেলো বৰ বেছি নিদিওঁ, কাৰণ খাচী মাংসত তেল থাকেই। মই একদম অকণমান তেল দিছোঁ, দেখিছেনে? একেবাৰে কম তেলত বনাম, কাৰণ খাচী মাংসত চৰ্বি বহুত থাকে। এই মাংসখিনিত বহুত চৰ্বি আছিলে, কাৰণ খাচীটো অকণমান ডাঙৰ আছিলে। সেইকাৰণে বৰ বেছি তেল নিদিওঁ। তেল বেছি দিলে মানে খায়ো ভাল নালাগে। আৰু তাৰ নিজৰ চৰ্বিৰ তেলটোতো ওলায়েই, নহয় জানো? সেইকাৰণে বৰ বেছি তেল দিলে ভাল নালাগিব। সেয়ে মই কেনেকৈ বনাওঁ চাই থাকক। একদম চিম্পুলত বনাম। আৰু কোনে এনেকৈ চিম্পুলকৈ বনাই খাই ভাল পায় জনাব। এয়া মই পিঁয়াজ ভাজি আছোঁ, আৰু তেজপাত এখিলাহে দিছোঁ। বৰ বেছি একো তেনেকৈ দিয়া নাই। কৈছোঁৱেই দেখোন, একেবাৰে চিম্পুলকৈ বনাম। আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে থাকিব লাগিব। তাৰপিছত মাংসখিনি দিব লাগিব। এয়া মই মাংসখিনি দি দিছোঁ, সানি থোৱা মাংসখিনি। আৰু খুব ভালদৰে ভাজিব লাগিব। প্ৰথমে কেৰাহীতে ভাজিম। ভাজি 50% কেৰাহীত হৈ যোৱাৰ পিছত মই কুকাৰত দিম, কাৰণ খাচী মাংস কুকাৰত নিদিয়ালৈকে ভালদৰে নিসিজে। কেৰাহীত সিজাওঁতে বহুত টাইম লাগিব। সেয়ে মই বৰ বেছি দেৰি কৰি নাথাকোঁ আৰু কুকাৰত দি দিম। আৰু কুকাৰত দিলে খায়ো ভাল লাগে, কোমল হৈ যায় আৰু পেটত অপকাৰো নকৰে বাৰু। মাংস যিমান পাৰে একচুৱেলি ভালকৈ সিজাই লৈয়ে খাব লাগে, কম সিজোৱাকৈ খাব নালাগে। আৰু চাই থাককচোন, মইনো মোৰ ফাইনেলি মাংস লাষ্টত কেনেকুৱা হয়। আৰু মোৰ যদি এই পদ্ধতিৰে বনোৱাটো আপোনালোকৰ ভাল লাগে, আপোনালোকেও বনাই খাবচোন। তেনেই সহজে কৰিব পাৰি। আৰু বৰ বেছি মা মছলা দিব নালাগে। মই মা মছলাৰ নামত বেছি তেনেকৈ একোৱেই নিদিওঁ। ফাইনেলি এয়া চব 50% হৈ গ'ল। আৰু এতিয়া মই কুকাৰত দিম। কুকাৰত দি পানী দিম। পানী দিয়াৰ পিছত 2টামান চিটি মৰাম। আৰু এয়া মোৰ হৈ গ'ল। আৰু দেখিছেনে, মই নহৰু দি থওঁ। মানে প্ৰেছাৰৰ কাৰণে নহৰু খুব ভাল। খাচী মাংসত নহৰু দিব লাগে, এনেকৈ গোটাকৈ। এনেইতো নহৰু দিয়া হয়েই মছলাত, কিন্তু গোটাকৈও দি থওঁ। আৰু মোৰ মাংসখিনি কেনেকুৱা লাগিল জনাব। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে সেইটোও জনাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে, লাইক কৰিব। আৰু ভিউজ হয়, কিন্তু লাইক নহয়। আপোনালোকৰ এটা লাইক আৰু ভিউজে মোক বহুত অনুপ্ৰাণিত কৰে। সেয়ে লাইক কৰিবলৈ নাপাহৰিব, কৰি দিব। আৰু মোৰ ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহোঁ পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আহি আছোঁ। ইমানতে সামৰণি মাৰিছোঁ মোৰ মিনি ব্লগটো। কেনে পালে জনাব। বাই।